নমস্কাৰ আপোনালোকে সকলোৱে গম পাইছে যে ভাৰতৰ মাননীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই আমাৰ বিদ্যালয়সমূহৰ ১০ম শ্ৰেণীলৈকে হিন্দীটোক বাধ্যতামূলক কৰিছে। এই যিটো ঘোষণা আৰু যিটো চৰকাৰৰ সিদ্ধান্ত এইটো অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে হৈছে ভয়ংকৰ। অসমীয়া ভাষা সাহিত্য সংস্কৃতি তথা অসমীয়া জাতিৰ বাবে অবিচাৰ কৰা হৈছে, অন্যায় কৰা হৈছে। মই ভাবোঁ ইয়াৰ দ্বাৰা আমাৰ যিটো মাতৃভাষা অসমীয়া তাৰ ওপৰত কুঠাৰাঘাত কৰিবলৈ লোৱা হৈছে। অসমীয়া ভাষা দৰে ভাৰতবৰ্ষত আন কেইখন প্ৰদেশতো নিজা নিজা মাতৃভাষা আছে। সেই মাতৃভাষাবোৰৰ ওপৰত কুঠাৰাঘাত আমাৰ অসমৰ দৰে নপৰিব, কিন্তু অসমত পৰিব। ইয়াৰ মূল কাৰণ হ'ল চাকৰি বাকৰি বিভিন্ন কাৰণত অসমীয়া ভাষাৰ ওপৰত গুৰুত্ব কমি যাব আৰু ফলস্বৰূপে আমাৰ ডেকা গাভৰুবিলাকে চাকৰিৰ পৰা বঞ্চিত হৈ যাব। সিমানেই নহয়, অসমীয়া ভাষাটোৰ লাহে লাহে ভয়ংকৰ দুৰ্গতিৰ মাজলৈ আহি এদিন বিলুপ্ত হৈ যাব। আমি নিজৰ মাতৃভাষাটোক ভাল পাওঁ আৰু এই ভালপোৱা ভাষাটো আমি ভাবোঁ যে ৰাষ্ট্ৰভাষা হোৱা উচিত। ভাৰতবৰ্ষত যিমানকেইখন প্ৰদেশ আছে প্ৰত্যেকখনৰে নিজা নিজা ভাষা আছে আৰু প্ৰতিটো ভাষাই ৰাষ্ট্ৰভাষাৰ মৰ্যাদা পোৱা উচিত। যিহেতুকে আজিলৈকে ভাৰতবৰ্ষত কোনো এটা ৰাষ্ট্ৰভাষা নাই। হিন্দী ভাৰতৰ ৰাষ্ট্ৰভাষা নহয়, ইংৰাজী ভাৰতৰ ৰাষ্ট্ৰভাষা নহয়। আমি প্ৰত্যেকেই নিজৰ নিজৰ মাতৃভাষাবোৰক এটা উচ্চ স্তৰলৈ নিবৰ কাৰণে চেষ্টা কৰোঁ। ভাৰতবৰ্ষৰ প্ৰতিটো জাতিয়ে সেই কাম কৰি আহিছে। ভাৰত চৰকাৰে এক দেশ এক ভাষা কৰিবলৈ গৈ এনেকুৱা এটা মাৰাত্মক সিদ্ধান্ত লোৱাটো কিমান দূৰ বাঞ্ছনীয় হৈছে সেইটো চৰকাৰে নিজেই বিবেচনা কৰা উচিত। আজি চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতি অসমৰ কোনো মানুহেই শান্তিত থাকিব নোৱাৰিব। এনেই অসমৰ ভৱিষ্যত অন্ধকাৰ হৈ আহিছে। আমি দেখিছোঁ চৰকাৰে আমাৰ যিবিলাক সিদ্ধান্ত লৈছে, যিবোৰ আঁচনি লৈছে, সেইবোৰে আমাৰ যিটো প্ৰগতি আনিব লাগে, আমাৰ যিটো সমৃদ্ধি আনিব লাগে, আমাৰ কাৰণে যিটো কল্যাণ আহিব লাগে, সেই কল্যাণ অহা নাই। এতিয়া হিন্দীৰ জৰিয়তে অসমীয়া ভাষাটোক এটা হেয় প্ৰতিপন্ন কৰিবলৈ বিচৰাই নহয়, ইয়াক হত্যা কৰিবলৈ ওলোৱা হৈছে। গতিকে চৰকাৰে খুব সোনকালেই ইয়াক উঠাই ল'ব লাগে আৰু আমাৰ অসম চৰকাৰেও অসমীয়া মানুহৰ হৈ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ হৈ মাত মতা উচিত। অসম চৰকাৰ আমাৰ চৰকাৰে আমাৰ কথা বিবেচনা কৰিব লাগিব, চিন্তা কৰিব লাগিব আৰু কাৰ্যসূচী হাতত লৈ তাক ৰূপায়ণ কৰি দেখুৱাব পাৰিব লাগিব। তেনেকুৱা আমাক কল্যাণকামী মংগলকামী আমাক চৰকাৰ লাগে। এতিয়ালৈকে আমাৰ চৰকাৰী কৰ্তৃপক্ষই যেনেধৰণৰ কথা কৈছে এটা শুনকচোন। আমাৰ মাননীয় শিক্ষামন্ত্ৰী পেগু ডাঙৰীয়াই কৈছে যে আমাৰ অসমৰ পৰা গৈ ভাৰতৰ বিভিন্ন প্ৰদেশত চাকৰি বাকৰি কৰিবৰ কাৰণে হিন্দী ভাষাটোৰ প্ৰয়োজন। কিন্তু দক্ষিণ ভাৰতবৰ্ষৰ কেৰেলাত হিন্দী চলে নি? ইংৰাজীহে। বেংগালুৰুত কি হিন্দী ইংৰাজী নহয় জানো? হিন্দী থাকিলেও তাৰ কিমান অংশ আছে, তাত কিমান শতকৰা আছে। গতিকে দেখা গৈছে দক্ষিণ ভাৰতবৰ্ষত আমাৰ কেন্দ্ৰীয় চৰকাৰে বিশেষ
তৎপৰতা হিন্দী ভাষাটোৰ ওপৰত দেখুৱাব পৰা নাই। হয়তো আমাৰ ভাৰত চৰকাৰে ভাবিছে যে হিন্দীটোক আমি ৰাষ্ট্ৰভাষা কৰিম, কিন্তু দুখৰ বিষয় আজিলৈকে ভাৰতবৰ্ষত এটাও ৰাষ্ট্ৰভাষা নাই। আৰু ভাৰতৰ যিটো ৰাষ্ট্ৰীয় সংগীত সেইটো বঙালী ভাষাত আছে, অৰ্থাৎ বেংগলী ভাষাত আছে, জনগণ মন বুলি যিটো বঙালী ভাষাত আছে। এতিয়া কথা হ'ল, যিখন ভাৰতবৰ্ষৰ চৰকাৰে আজি পৰ্যন্ত এটা ৰাষ্ট্ৰভাষা কৰিব নোৱাৰিলে, এনে ক্ষেত্ৰত বিভিন্ন ধৰণৰ কূট কৌশলেৰে হিন্দীক উত্তৰ পূবত যিদৰে জাপি দিয়া হৈছে, আৰু শেষ মুহূৰ্তত আমি অসমীয়া মানুহে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক অষ্টম শ্ৰেণীলৈকে বাধ্যতামূলক কৰি ৰখা হৈছে, আমি মানি লৈছিলোঁ। কিন্তু এইবাৰ আমি নৱম দশম শ্ৰেণী দিয়াত মানিলোঁ বুলি টান পাইছোঁ। সেইকাৰণে আমি আশা কৰোঁ যে চৰকাৰে বিবেচনা কৰিব, অসম চৰকাৰে বিবেচনা কৰিব, ভাৰত চৰকাৰে বিবেচনা কৰিব যে দশম শ্ৰেণীলৈকে হিন্দীটো জাপি দিয়া উচিত হ'বনে নহয়। ইতিমধ্যে ৰামেশ্বৰ তেলী ডাঙৰীয়ায়ো কৈছে যে হিন্দী কওক নকওক বা ক'লেও অসমীয়া ভাষা অসমত চলিবই। সেইটো হয়, কিন্তু অদূৰ ভৱিষ্যতে কি হ'ব আমি সেইটো চাবলগীয়া হৈছে। আমি অসমৰ বিভিন্ন ঠাইত হিন্দী ভাষী যিটো দুৰাত্ম, অসমীয়া ভাষাৰ ওপৰত যিটো আক্ৰমণ, সেইটো আমি দেখি আছোঁ। সেইকাৰণে আমি ভাবিছোঁ যে আমাৰ যিবিলাক সাংসদ আছে তেওঁলোকেও ইয়াত মনোযোগ দিব। তেলী ডাঙৰীয়ায়ো চিন্তা কৰি চাওক যে কি কৰিলে দৰাচলতে অসমীয়া ভাষাৰ আত্মসন্মান, মৰ্যাদা আৰু গৌৰৱ অটুট থাকিব। অসমীয়া ভাষা সাহিত্যক অসমৰ মানুহে, অসম সাহিত্য সভাই বিশ্ব দৰবাৰলৈ যি সময়ত নিবলৈ লোৱা হৈছে, সেই সময়তে আকৌ এবাৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এটা অসমীয়া ভাষাৰ ওপৰতে অত্যাচাৰ চলোৱা হৈছে বুলি মই বিবেচনা কৰিছোঁ। মই এইটো ক'ব খুজিছোঁ যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ আহি চাকৰি বাকৰি কৰিছে। তেওঁলোকে চাকৰি কৰিবলৈ অহাৰ সময়ত কোনেও অসমীয়া ভাষা নাজানে, কিন্তু অসমৰ পৰিৱেশ পৰিস্থিতিৰ লগত থাকি তেওঁলোকে অসমীয়া ভাষা শিকি লয়। আৰু সেইদৰে চাকৰি বাকৰিৰ উপৰিও ব্যৱসায় বাণিজ্য কৰিও আজি অসমত অসংখ্য ভাৰতীয় মানুহ আছে। গতিকে আমি সকলো কথা চিন্তা কৰি আৰু অসমীয়া ভাষাটোৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, ইয়াক উত্তৰণ ঘটাবৰ কাৰণে, ইয়াক বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে আজিৰ আমাৰ অসম চৰকাৰে বিশেষভাৱে ভূমিকা হাতত লোৱাটো আমি বিচাৰোঁ। মই চৰাইদেউ জিলাৰ সাহিত্য সভাৰ সভাপতি প্ৰিয়বৰ কোঁৱৰ, মই পুনৰ কৈছোঁ, মই অনুৰোধ কৰিছোঁ ভাৰত চৰকাৰক যে তেওঁলোকে যেন বিবেচনা কৰি আমাৰ অসমৰ পৰা নৱম দশম শ্ৰেণীলৈকে যিটো হিন্দী ভাষা বাধ্যতামূলকভাৱে জাপি দিব খোজা হৈছে, সেইটো যেন উঠাই লয়। আমি এইটোও জানো যে ভাৰতবৰ্ষত ৰাষ্ট্ৰভাষা নাই, তাৰ পৰিৱৰ্তে দুটা অফিচিয়েল লেংগুৱেজ আছে, এটা হ'ল ইংৰাজী, আনটো হ'ল হিন্দী। এই হিন্দী কাগজ পত্ৰ চৰকাৰীভাৱে কমেই আহে, ইংৰাজী ভাষাতেই বেছিকৈ আহে। আমি ইংৰাজীত যিদৰে গুৰুত্ব দিবলগীয়া হৈছে, আকৌ সমানে যদি হিন্দীত দিবলগীয়া হয়, তেনেহ'লে আমাৰ অসুবিধা আছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল যেনেদৰে আগবাঢ়ি যাব লাগে সেইদৰে যোৱাটো সম্ভৱপৰ হ'বনে নহয়, সেইটো এটা চিন্তনীয় বিষয়। তিনিটাকৈ ভাষা, এটা হিন্দী ভাষা, এটা অসমীয়া ভাষা, এটা ইংৰাজী ভাষা, ইমানকেইটা ভাষা বহন কৰিবলগীয়া হয়। অন্যহাতে উত্তৰ প্ৰদেশত, বিহাৰত হিন্দী ভাষাটো হ'লেই হৈ যায়, কিন্তু আমাৰতো সেইটো নহয়। আমিতো তিনিটা ভাষা অধ্যয়ন কৰিব লাগে। এনে ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকল কিমান দুমোজাত পৰে, কিমান অসুবিধাত পৰে, সেই কথা আমি বুজি পাওঁ, কিন্তু আমাৰ চৰকাৰে সেই কথা কিমান দূৰ বুজি পায় সি সন্দেহ। কাৰণ চৰকাৰে লোৱা কৰ্মপন্থাবোৰে সেই কথা স্পষ্ট কৰি দিছে। গতিকে মই পুনৰ মাননীয় অমিত শ্বাহ ডাঙৰীয়াক অনুৰোধ কৰোঁ, তেখেতে যেন এই কথাটো বিবেচনা কৰি চায় আৰু অসমৰ বিদ্যালয়সমূহৰ পৰা
নৱম দশম শ্ৰেণীত যি বাধ্যতামূলক হিচাপে হিন্দী জাপি দিব খোজা হৈছে তাক যেন উঠাই লয়। নমস্কাৰ।